गरेसरनि भगपुराव लामा जाब्रबथाय साबा गथ'फोरनि जखम लामायाव लाखिनानै दोननाय सुइफ्ट गारियाव मोखांथिंजाय अल्ट' गारिया गोबारै सौग्रावनायाव बे लामा जाब्रबथाया जायो। जाथायनि सोमोन्दै मिथिनो हानाय बायदियैब्ला नावकाटानि फारसेनिफ्राय फैबाय थानाय AS-01EH 4359 नम्बरनि अल्ट' गारिया भगपुरनि लामा सेराव लाखिनानै दोननाय AS-01EJ2581 नम्बरनि सुइफ्ट गारिखौ गोबारै सौदावो, जायनि जाउनाव सुइफ्ट गारिनि सिङाव थानाय साबा गथ'फ्रा जखम जायो। जाथायनि उनावनो जाथाय जायगायाव गरेसर थानानि पुलिसा थांनानै जखम जानाय गथ'फोरखौ गरेसर गुदि देहा फाहामसालियाव थिसनो। जाथाय खालामनायनि उनाव अल्ट' गारिनि सालायग्राया जाथाय जायगानिफ्राय खारखोमायो। এইখন মোৰে গাড়ী হয়। এই গাড়ীখন এতিয়া ৰখাই থোৱা আছিল। ভিতৰত 5জন বাচ্চা আছিল। তেওঁলোক বহি আছিল আৰু যিজন মোৰ সৰু ল'ৰাটো তেওঁ বাহিৰত আছিল। গাড়ীখন ৰাখি থোৱা গাড়ীত এই শুক্লাইৰ ফালৰ পৰা এখন এল্ট' গাড়ী আহি হঠাৎ এই গাড়ীখন খুন্দা মাৰি দিয়ে আৰু খুন্দা মাৰি দিয়াৰ ফলত গাড়ীৰ ভিতৰত থকা বাচ্চাকেইটাৰ কিছু জখম হয়। তেওঁলোকক এতিয়া প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এতিয়া কি ৰিপৰ্ট হয় সেইটো নাজানো। গাড়ীখন কোনফালৰ পৰা আহিছিল? গাড়ীখন আহি আছিল এইফালৰ পৰা, তাৰমানে নাওকাটাৰ ফালৰ পৰা আহি আছিল আৰু এইখন গাড়ী ইয়াতে ৰখাই থোৱা আছিল। তীব্ৰ গতিত আহিছিল নেকি? তীব্ৰ গতিত মানে এতিয়া গাড়ীখন ৰখাই থোৱা আছিল, কিমান গতিত আছিল সেইটো মই গম নাপাওঁ, কিন্তু ওচৰতে এই দুজনমান বন্ধু আছিল মোৰ ল'ৰাটোৰ। তেওঁলোকৰ শিশু আছিল নেকি গাড়ীখনত? আমাৰ গাড়ীখনত শিশু আছিল 5জন। আৰু সেই গাড়ীখনত এজন আঘাত হৈছে। কিছু আঘাত হৈছে, কিন্তু ঠিক তেনেকুৱা টেষ্ট ওলোৱা নাই, কিন্তু এইবিলাক চাল তাল যোৱা অলপ দেখা গৈছে। এতিয়া চিকিৎসালয়ত তেওঁলোক নিয়া হৈছে। কোনখন? এইখন গাড়ী। হেল্ল' এই ভকুৰিছত এক্সিডেণ্ট ডাঙৰ ক'ত আছা? ঠিক